নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ সোণমণিপুৰ টেকন'লজি নামৰ চেনেলটোলৈ। আহক বন্ধু-বান্ধৱীসকল, তেন্তে আজি আকৌ নতুন এটা কথা শিকোঁ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ঘৰতে বহি আপোনালোকৰ ডাক নম্বৰ, পটা নম্বৰ বা মাটিৰ যিজন গৰাকী হয় তেওঁৰ নামটো দি আপোনালোকে কেনেকৈ গোটেই সবিশেষ তথ্য জানিব পাৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা অনুৰোধ, যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। আৰু এতিয়ালৈকে যদি ভিডিঅ'টোত লাইক কৰা নাই লাইক কৰিব। যদি ভিডিঅ'টো লাষ্টত বেয়া পায় তেন্তে আপোনালোকে ডিছলাইক কৰি দিব। বন্ধু-বান্ধৱীসকল, আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, প্ৰথমতে আপোনালোকে গুগললৈ যাব। গুগলত গৈ পেলাই আপোনালোকে চাৰ্চ কৰিব ৰেভিনিউ আছাম বুলি আপোনালোকে চাৰ্চ কৰি দিলেই হ'ল। ৰেভিনিউ আছাম বুলি চাৰ্চ কৰি দিব। ৰেভিনিউ আছাম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকক লৈ যাব ৰেভিনিউ আছাম যিটো অফিচিয়েল ৱেবছাইট, এই অফিচিয়েল ৱেবছাইটলৈ লৈ যাব। এই ৱেবছাইটলৈ আপোনালোকক লৈ যোৱাৰ লগে লগে আপোনালোকৰ তাত সবিশেষ চাব পাৰিব। ইয়াত আপোনালোকে জমানবন্দী চাব পাৰিব, দলিল চাব পাৰিব, প্ৰমাণপত্ৰ। মই এতিয়া যিহেতু আপোনালোকৰ ডাক নম্বৰ, পটা নম্বৰ দি দেখুৱাবলৈ আহিছোঁ, মই জমানবন্দীখন চাবলৈ লৈছোঁ। বন্ধু-বান্ধৱীসকল, এনেকৈ আপোনালোকে ক্লিক কৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে এটা অনুৰোধ, যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ লেটেষ্ট টেকন'লজি ভিডিঅ'সমূহ লাভ কৰিবলৈ। বন্ধু-বান্ধৱীসকল, তাৰপিছত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট যিটো হয় এইটো বিচাৰি ল'ব। মোৰ বিশ্বনাথ হয়, মই বিশ্বনাথ বিচাৰি লৈছোঁ। তাৰপিছত আপোনালোকৰ যিটো চাৰ্কুল হয় চাৰ্কুলটো বিচাৰি ল'ব। চাৰ্কুলটো বিচাৰ পিছত আপোনালোকে নিজৰ যিখন গাঁও হয় সেই গাঁওখন বিচাৰি ল'ব। ধৰি লওক মই এক্সাম্পলৰ কাৰণে কিবা এখন দি দিছোঁ। তাৰপিছত আপোনালোকক ইয়াত দেখুৱাব আপোনালোকে কি দি চাৰ্চ কৰিব বিচাৰিছে। ডাক নম্বৰ যদি মনত আছে ডাক নম্বৰ দি চাওক প্ৰথম। ছেকেণ্ড যদি পটা নম্বৰ মনত আছে পটা নম্বৰ দি চাওক। আৰু থাৰ্ড যদি আপোনালোকৰ অ'নাৰজনৰ নাম লিখা জানে, মাটিগৰাকী যদি নাম জানে তেন্তে নাম দি চাওক। মই আপোনালোকক এনেই এক্সাম্পলৰ কাৰণে এটা দেখুৱাবলৈ বিচাৰিছোঁ ডাক নম্বৰটো দি। ইয়াত আপোনালোকৰ কেপচা কোডটো আপোনালোকৰ যি হয় সেইটো হ'ব। ইয়াত মতে নহয়, সকলোৱে কেপচা কোডটো বেলেগ বেলেগ হ'ব। বন্ধুসকল, এনেকৈ কেপচা কোডটো আপোনালোকে বহাই ল'ব, যিটো কেপচা কোড থাকে। তাৰপিছত আপোনালোকে ডাক নম্বৰটো চাৰ্চ কৰি দিব। কিন্তু আপোনালোকে ডাক নম্বৰটো চাৰ্চ কৰাৰ আগত এটা কথা মনত ৰাখিব, ডাক নম্বৰটো আপোনালোকৰ ইয়াৰ যিটো ডাক নম্বৰ আছে সেই ডাক নম্বৰটোহে মাৰিব লাগিব। ইয়াৰ যিখন আপোনালোকৰ কীবৰ্ড আছে, আপোনালোকৰ জেনেৰেলি ব্যৱহাৰ কৰি থকা কীবৰ্ডখন নহ'ব। মোৰ বন্ধু-বান্ধৱীসকলে ইয়াত একাউণ্ট নম্বৰ ডাক নম্বৰ নাই, যিহেতু মইতো কাটি দিছোঁ। মই এনেই আপোনালোকক দেখুৱাবলৈহে কৰি আছোঁ। যিহেতু আকৌ এখন চাইছোঁ আছে নেকি এইটো ডাক নম্বৰত। বন্ধুসকল, দেখিলে ইয়াত আপোনালোকে ইয়াত এখন ডাক নম্বৰ আছে। এই ঠাইখনৰ নামত ডাক নং 12 খেৰাচ মিয়াৰী পাদা গহপুৰ মৌজা পৰগনা 4 নং লাট এইটো আহি গৈছে। আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকক মই দেখুৱাই দিছোঁ কেনেকৈ চাব লাগে। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে চি জমানবন্দী ক্লিক কৰিব। চি জমানবন্দী ক্লিক কৰি দিয়াৰ লগে লগে মই এখন আপোনালোকক জুম কৰি নেদেখুৱাওঁ চিকিউৰ ডিভিজনত। ইয়াত আপোনালোকে দেখিছে গোটেই জৰীফোৱা গাঁৱৰ জমাবন্দী গোটেইখন আহি গৈছে। আপোনালোকে যেনেকৈ চাৰ্কুল অফিচত এই জমাবন্দীখন দিব, ইয়াতো আপোনালোকে তেনেকৈ পাব। ইয়াত খালি চিল মোহৰটো নাপায়। বন্ধুসকল, আপোনালোকে খালি চাবলৈ যদি হয় আপোনালোকে ইয়াত ধুনীয়াকৈ চাব পাৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ। থেংক ইউ।